চকুৰ আলী দেৱে কৈছিল এ মেন ইজ পাৰফেক্ট নট এ মেন পাৰফেক্ট ইজ বাট এ মেন পাৰফেক্ট লগ পাৰ মেৰি জান লখিমপুৰ পুখুৰী আপোনালোকৰ মনোমোহা দৃশ্য উপলব্ধ কৰা তো গাইছ আমি এতিয়া পুখুৰী ঘূৰাইছোঁ আকৌ এবাৰ পুনৰ লগ পাৰ মেৰি জান লাইক এণ্ড ছাবস্ক্ৰাইব বাটনটো আপোনালোকে নিশ্চয় কৰা নাই যদি কৰি দিব আৰু এতিয়া আহক আমি লখিমপুৰ পুখুৰীলৈকে আহিছোঁ লখিমপুৰ পুখুৰী আপোনালোকৰ মনোমোহা দৃশ্য উপলব্ধ কৰা এইফালে চাওক তো গাইছ এইফালে চাওক নতুন নতুন খেতি এতিয়া যিহেতু খেতিৰ সময় এতিয়া ইয়াতে কঠীয়া তুলিছে আমাৰ এই লোৱাৰ আছামত কঠীয়া বুলি কয় আপাৰ আছামত কি বুলি কয় কমেণ্টত জনাবলৈ নাপাহৰিব তাৰপিছত এতিয়া অলপমান সময় ব্ৰেক দিছোঁ ব্ৰেক অলপ এডভাৰটাইজ কেমেৰা চাইডে নকৰে বাই বুলি ক'লেও হেৰি নকৰে তো গাইছ আমি লখিমপুৰ পুখুৰীত আহিছিলোঁ হেল্ল' গাইছ যিহেতু দীঘলী পুখুৰীৰ গছবিলাক কাটিলে কিন্তু আমি গছ যিমান পাৰি ৰুব লাগে এইডাল আপোনালোকে চাব পাৰে এইডাল গছডাল দেখাই দিই কিমান ধুনীয়া গছ এইবিলাক গছ যিমানে থাকে সিমানে আমাৰ চৌপাশটো ধুনীয়া হৈ থাকে পৰিৱেশটো ধুনীয়া সেইবাবে আমি দীঘলী পুখুৰীৰ গছবিলাক কটাটো বহুত বেয়া হৈছে আৰু এইবিলাক চাব পাৰে বিয়াৰৰ বটলবিলাক এনেকুৱাকৈ থ'ব নালাগে এইবিলাক বহুত বেয়া কথা আপোনালোকে যদি এইটো অভ্যাস আছে আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰিব প্লিজ ডাষ্টবিন ইফালে আছে কিন্তু ব্যৱহাৰ নকৰে ডাষ্টবিন ইয়াতে আছে কিন্তু ডাষ্টবিন ব্যৱহাৰ কৰা নাই চাব পাৰে ইমান লেতেৰা বস্তু যদি ডাষ্টবিনত পেলাই ডাষ্টবিনটো এই পৰিৱেশটো কিমান ধুনীয়া এটা পৰিৱেশ হয় কিন্তু মানুহে এই পৰিৱেশটো বেয়া কৰিছে অকল বস্তুবিলাক পেলায় সেইকাৰণে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এতিয়া অনুৰোধ জনালোঁ আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰাটো শিকক চৰকাৰে পৰিষ্কাৰ কৰি নিদিয়ে আমি মানুহে পৰিষ্কাৰ হ'ব লাগিব জয় জুবিন দা পোচাকত মানুহৰ পৰিচয় নহয় চকুৰ আলী দেৱে কৈছিল এ মেন ইজ পাৰফেক্ট নট এ মেন পাৰফেক্ট ইজ বাট এ মেন পাৰফেক্ট পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰত মানুহৰ পৰিচয় জয় জুবিন দা দুখ বুলি ক'লে দুখ নহয় দুখৰ লগত হাঁহি সদায় আৰু শেষ বুলি ক'লে জনশেষ আৰু কমেণ্ট পঢ়ি থাকোঁ কমেণ্ট